মৰমৰ বন্ধু বান্ধৱী আৰু ছাত্ৰ ছাত্ৰীসকল সকলোকে জেনিট সাকসেস অজিটছ ডিজিটেল পাঠশালালৈ স্বাগতম জনাইছো। তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন 3 এ ব্ৰেভ জেনাৰেল নামৰ পাঠটিক বিষয়বস্তু হিচাপে লৈ আজিৰ ভিডিঅ'টি প্ৰস্তুত কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকল তোমালোক সাজু হোৱা আৰু ভিডিঅ'টো আৰম্ভ কৰোৱা। এ ব্ৰেভ জেনাৰেল নামৰ পাঠটি মই পঢ়ি যাম আৰু তোমালোকৰ পাঠ্যপুথিত পাঠটি ভালদৰে চাই যাবা আৰু মই লগে লগে অসমীয়া ভাঙনিটো কৈ যাবলৈ চেষ্টা কৰিছো আৰু কঠিন শব্দবিলাকৰ অৰ্থসমূহ মই ইয়াতে দি দিছো। তোমালোকে কঠিন শব্দসমূহৰ অৰ্থ তোমালোকৰ বহিত লিখি ল'বা। তেতিয়াহ'লে গল্পটো আৰম্ভ কৰোঁ হা। লেটছ ৰিড দ্য ষ্টৰী এ ব্ৰেভ জেনাৰেল। কৈছে যে আমি গল্পটো পঢ়োৱা হা। এ ব্ৰেভ জেনাৰেল, ব্ৰেভ মানে হৈছে সাহসী আৰু জেনাৰেল মানে হৈছে এজন সেনাপতি বা সেনাধিনায়ক। সৈন্য বাহিনীৰ যিজন প্ৰধান থাকে সেইজনক জেনাৰেল বুলি কোৱা হয়। ইন দ্য ডেজ অফ কিং চক্ৰধ্বজ সিংহ দ্য ৱেষ্টাৰ্ণ পাৰ্ট অফ হিজ কিংডম ৱাজ আণ্ডাৰ দ্য মোগলছ। যে ৰজা চক্ৰধ্বজ সিংহৰ দিনত তেখেতৰ ৰাজ্যৰ পশ্চিম অংশ মোগলসকলৰ অধীনত আছিল। ৱেষ্টাৰ্ণ মানে হৈছে পশ্চিম আৰু কিংডম মানে হৈছে ৰাজ্য। তোমালোকে নিশ্চয় জানা অসমখন প্ৰায় 600 বছৰ আহোমসকলে ৰাজত্ব কৰিছিল আৰু এই আহোমৰ ৰজাসকলৰ ভিতৰত চক্ৰধ্বজ সিংহও অন্যতম। আৰু আহোমৰ ৰজাসকলক আমি স্বৰ্গদেউ বুলি জানো। আৰু এই স্বৰ্গদেউসকলৰ ভিতৰত চক্ৰধ্বজ সিংহৰ দিনত কি হৈছিলে, তেখেতৰ ৰাজ্যৰ পশ্চিম অংশ মোগলসকলৰ অধীনত আছিল। মোগলসকলে অসমখন আক্ৰমণ কৰি আহিছিলে আৰু কৰি আহোঁতে পশ্চিম অংশ তেখেতৰ ৰাজত্ব কালত কি হৈছিলে, মোগলৰ অধীনত গৈছিলে। দ্য কিং হেড টু পে হিউজ সামছ অফ মানি টু দ্য মোগল এম্পায়াৰ। এই ৰজাই মানে স্বৰ্গদেউ চক্ৰধ্বজ সিংহই কি কৰিবলগীয়া হৈছিলে যে বৃহৎ পৰিমাণৰ ধন টকা পইচা কি কৰিব লাগিছিল, মোগল শাসনকৰ্তাক দিবলগীয়া হৈছিলে। আমি যে কৰ কাটল দিয়া, এই কৰ কাটল দিবলগীয়া হৈছিলে। ইয়াতে এম্পায়াৰ মানে হৈছে সম্ৰাট, মোগল সম্ৰাট। হি ডিচাইডেড টু ফাইট দ্য মোগলছ এণ্ড ৰিকভাৰ দ্য লষ্ট পাৰ্ট অফ হিজ কিংডম। আৰু তেখেতে এই মোগলসকলৰ লগত যুদ্ধ কৰিবৰ বাবে সিদ্ধান্ত লৈছিল। ডিচাইডেড মানে সিদ্ধান্ত লৈছিল আৰু যুদ্ধ কৰি পেলাই কি কৰিব বিচাৰিছিল, তেখেতৰ হেৰুৱা ৰাজ্যখন উদ্ধাৰ কৰিব বিচাৰিছিল, ৰিকভাৰ কৰিব বিচাৰিছিল। দ্য কিং নিডেড এ ব্ৰেভ জেনাৰেল টু ফাইট দ্য মোগলছ। আৰু এই মোগলসকলৰ লগত যুদ্ধ কৰিবৰ বাবে ৰজাক এজন সাহসী সেনাপতিৰ প্ৰয়োজন হৈছিল। ৰজাৰ যিহেতু সৈন্য বাহিনী থাকে আৰু সৈন্য বাহিনীৰ প্ৰধানজনক আমি সেনাপতি বুলি কওঁ বা সেনা প্ৰধান বুলি কওঁ। যিহেতু মোগলসকল বহুত শক্তিশালী আছিলে আৰু এই মোগলসকলৰ লগত যুদ্ধ কৰিবৰ বাবে এজন সাহসী সেনাপতিৰ প্ৰয়োজন হৈছিলে। হি চিলেক্টেড লাচিত এজ দ্য বৰফুকন অৰ দ্য জেনাৰেল। আৰু তেখেতে লাচিতক বৰফুকন বা সেনাপতি হিচাপে নিৰ্বাচিত কৰিছিল। আহোমৰ সেনাপতিজনক বৰফুকন বুলি কোৱা হয়। বাট before sending him to the battlefield, the king wanted to test him. কিন্তু লাচিতক যুদ্ধক্ষেত্ৰলৈ, বেটলফিল্ড মানে হৈছে যুদ্ধক্ষেত্ৰ, য'ত যুদ্ধ কৰা হয়, যুদ্ধ কৰা ঠাইখিনিক বেটলফিল্ড বুলি কোৱা হয়। যুদ্ধক্ষেত্ৰলৈ পঠোৱাৰ আগতে ৰজাই তেখেতক পৰীক্ষা কৰিব বিচাৰিছিল। কি পৰীক্ষা কৰিব বিচাৰিছিল? তেখেত কিমান সাহসী, তেখেতৰ আত্মসন্মানবোধ আছেনে নাই ইত্যাদি বিভিন্ন ধৰণৰ পৰীক্ষা ৰজাই লাচিতৰ বিষয়ে কৰিব বিচাৰিছিল। দ্য কিং কল্ড লাচিত টু হিজ চেম্বাৰ। আৰু ৰজাই লাচিতক তেখেতৰ কক্ষলৈ মাতিছিল, মানে মন্ত্ৰণা কক্ষ, মন্ত্ৰীসভাৰ কক্ষ। চেম্বাৰ মানে হৈছে মন্ত্ৰণা কক্ষ, য'ত ৰজা মন্ত্ৰী এইবিলাকে মিলি পেলাই কি কৰে, নীতি নিয়মবিলাক প্ৰস্তুত কৰে বা নতুন নতুন মন্ত্ৰণা কৰে, কৌশল ৰচনা কৰে। সেয়া হৈছে চেম্বাৰ। আৰু এই চেম্বাৰলৈকে ৰজাই লাচিতক মাতি পঠিয়াইছিল। লাচিত নীল ডাউন বিফৰ দ্য কিং। ৰজাৰ সন্মুখত লাচিতে আঁঠুকেইটা হাউলি কৰি বহিছিলে বা হাউলি দি বহিছিলে। আৰু তেনেদৰে সেই সময়ত কি হৈছিলে, স্বৰ্গদেউ বা ৰজাসকলক সন্মান জনোৱা হৈছিলে। এট ডেট মমেণ্ট এন এটেণ্ডেণ্ট ৰাছড ইনটু দ্য ৰয়েল চেম্বাৰ এণ্ড টুক অফ লাচিটছ টাৰ্বেন। আৰু সেই মুহূৰ্ততে এজন ব্যক্তি ৰয়েল চেম্বাৰ মানে ৰাজকীয় কক্ষলৈ তীব্ৰ গতিৰে আহি প্ৰৱেশ কৰিছিলে আৰু টুক অফ লাচিটছ টাৰ্বেন, লাচিতৰ মূৰত মৰা পাগুৰিটো আঁতৰাই দিছিলে। টাৰ্বেন মানে হৈছে পাগুৰি।
দিছ ৱাজ এ গ্ৰেট ইনচাল্ট টু লাচিত আৰু এইটো আছিল লাচিতৰ প্ৰতি কৰা এটা ভীষণ অপমান ইনচাল্ট মানে হৈছে অপমান লাচিতক অপমান কৰা হৈছিল এইদৰে হি বিকেম ভেৰি এংগ্ৰি উইথ দ্য এটেণ্ডেণ্ট আৰু সেই ব্যক্তিজনৰ প্ৰতি লাচিতৰ ভীষণ খং উঠিছিল দ্য মেন ৰেন টু দ্য কিংছ থ্ৰন এণ্ড ষ্টুড বিহাইণ্ড ইট আৰু লাচিতৰ খং উঠা দেখিবলৈ পাই মানুহজনে কি কৰিছিল দৌৰি ফালে ৰজাৰ সিংহাসনৰ পিছফালে থিয় হৈছিল থ্ৰন মানে হৈছে সিংহাসন লাচিত ৰেন টুৱাৰ্ডছ হিম ইন গ্ৰেট এংগাৰ আৰু ভীষণ খঙেৰে লাচিতে তেখেতৰ পিনে চোচা লৈছিল বাট দ্য কিং ষ্টপড লাচিত এণ্ড টল্ড হিম ডেট দ্য এটেণ্ডেণ্ট ৱাজ অনলি কেৰিং আউট হিজ অৰ্ডাৰ কিন্তু ৰজাই লাচিতক তাতে ৰ'বলৈ কৈছিল ৰোৱা বুলি কৈছিল আৰু কৈছিল যে এই মানুহজনে একো ভুল কাম কৰা নাই এই মানুহজনক যি কৰিবলৈ অৰ্ডাৰ দিয়া হৈছে বা যি আদেশ দিয়া হৈছে সেই আদেশে পালন কৰিছিল অৰ্থাৎ ৰজাজনে সেই কামটো সেই মানুহজনক কৰিব দিছিলে কৰিব দিয়াৰ কাৰণেহে তেওঁ কৰিছে সেই কথাটো লাচিতক কৈছিলে হি অলছো টল্ড লাচিত ডেট হি ৱান্টেড টু টেষ্ট ইফ লাচিত ৱাজ ব্ৰেভ এণ্ড হেড চেল্ফ ৰেচপেক্ট আৰু এই বুলিও কৈছিলে যে ৰজাই আচলতে লাচিতক পৰীক্ষা কৰিব বিচাৰিছিলে কি বিচাৰিছিলে পৰীক্ষা কৰিব যে লাচিত সাহসী হয়নে নহয় আৰু লাচিতৰ আত্মসন্মান আছে নে নাই সেলফ ৰেসপেক্ট মানে হৈছে আত্মসন্মান যদি এজন ব্যক্তিৰ আত্মসন্মান নাথাকে তেতিয়া হলে যুদ্ধত হি হয়তো কি কৰিব পাৰে নিজকে নিজে আত্মসমৰ্পণ কৰিব পাৰে আত্মসন্মান থকা মানুহে কেতিয়াও যুদ্ধত আত্মসমৰ্পণ নকৰে যিকোনো প্ৰকাৰে হক যুদ্ধত বিজয় হোৱাৰ বাবে হি লক্ষ্য স্থিৰ কৰি লবই কিন্তু আত্মসন্মান নথকা মানুহে মৃত্যুৰ ভয়ত কি কৰিব পাৰে যুদ্ধ ক্ষেত্ৰৰ পৰা পলায়ন কৰিব পাৰে সেইবাবে ৰজাই লাচিতৰ আত্মসন্মান পৰীক্ষা কৰিবৰ বাবে এই ধৰণে কামটো কৰিছিল দেন দ্য কিং এপইণ্টেড লাচিত এজ দ্য বৰফুকন তাৰ পিছত ৰজাই লাচিতক বৰফুকন হিচাপে বা সেনাবাহিনীৰ সেনাপতি হিচাপে নিযুক্তি দিছিল হি অলছো প্ৰেজেন্টেড লাচিত উইথ এ বিউটিফুল sword তেখেতে লাচিতক এখন ধুনীয়া তৰোৱাল উপহাৰ হিচাপে দিছিলে প্ৰেজেন্টেড মানে উপহাৰ দিছিলে বিউটিফুল মানে ধুনীয়া আৰু sword মানে হৈছে তৰোৱাল তৰোৱালক হেংদান বুলি কোৱা হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিছো এ ব্ৰেভ জেনেৰেল নামৰ পাঠটিৰ এক্টিভিটিছসমূহ আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম তোমালোকে ভিডিঅ'সমূহ সময়মতে পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'সমূহ তোমালোকৰ ভাল লাগিলে এটা লাইক কৰি দিবা ধন্যবাদ